নিজৰ সন্তানৰ নাম ৰখা হৈছে বোমা বন্দুক শুনিবলৈ আচৰিত লাগিলেও এয়া সঁচা উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনৰ নীতি নিৰ্দেশনা অনুসৰি দেশত প্ৰচলিত হৈছে এই নতুন নিয়ম একনায়কত্ববাদী কিম জং উনে মানুহৰ কাপোৰ আৰু চুলিৰ ষ্টাইলৰ পাছত শিশুৰ নাম বাছনি কৰাৰ ক্ষেত্ৰতো আৰোপ কৰিছে নিষেধাজ্ঞা দেশৰ সকলো লোককে শিশুৰ নৰম নামৰ পৰিৱৰ্তে কঠিন দেশপ্ৰেমমূলক নাম ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে তাৰে ফলশ্ৰুতিত উত্তৰ কোৰিয়াৰ মানুহে তেওঁলোকৰ সন্তানৰ নাম ৰাখিছে বোমা বাৰুদ ইত্যাদি কিম জং উনৰ মতে ইয়াৰ দ্বাৰা ল'ৰা-ছোৱালীৰ মাজত দেশপ্ৰেমৰ মনোভাৱ প্ৰতিফলিত হ'ব কি আচৰিত নহয়নে এই নিয়ম নিউজ ডেস্ক ৰিপোৰ্ট নিউজ আপডেট